নমস্কাৰ টেকনিক্যাল ৰঞ্জিত আমাৰ মাজত আছে উপস্থিত তেওঁ এটা চেনেল খুলিছে সাবস্ক্ৰাইব কৰিব আপোনালোকে ঘণ্টাটো বজাই দিব আৰু পাহৰি নাথাকিব তেওঁ এটা নতুনকৈ খুলিছে বৰ্তমান তেওঁ আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু ঘণ্টাটো বজাই দিবলৈ পাহৰি নাথাকিব আৰু তেওঁ যিভাগে খুলিছে আপোনালোকে মুখৰ আগত তেওঁক সাবস্ক্ৰাইব কৰি আৰু 10 জনৰ আগত বস্তুটো বিষয় বিবেচনা কৰি দিব নমস্কাৰ এতিয়া আপুনি বন্ধৰ দিনত আপুনি এতিয়া কি কৰি আছে বন্ধন দিনত কিটো কৰিম এতিয়া আমিতো দুখীয়া মানুহ ঘৰত দৰিদ্ৰ সীমা আমি পেটটো বান্ধি থব ন এতিয়া আমি পেটটো বান্ধি থবলগীয়া হৈছে অকণমান বেমাৰ হৈছে হওক খালি বেমাৰতকৈ এতিয়া তাতকৈ অশান্তি হ'লগৈ পুলিচৰ মাৰধৰণে ভল তাৰমানে এতিয়া বেমাৰ হ'বই আৰু বেমাৰত কাৰো চিগেট নাই ক'তো বেমাৰ নোসোমোৱাকৈ থাকিব না বেমাৰ সোমাবই আৰু যেতিয়া দৰৱ পোৱা নাই যেতিয়া এতিয়া লাষ্টত খালি বেয়া লাগিছে পুলিচৰ দৰৱখিনিৰ কাৰণেহে বেয়া লাগিছে তাৰমানে উদ্ভৱ আছে আঁঠু পাইছে সেইখিনি দৰৱে মানুহ ভাল কৰিব নে নাই কৰোণাই ভাল কৰিব নাই সেইখিনিতো আমাৰ নিজৰ কাৰণে ভাল কথা কৈছে সেইখিনি নিজৰ কাৰণে কৈছে মই জানিছো মানুহখিনিয়ে বুজিব লাগে আপুনি মানুহখিনিক লৈ কি কব আপুনি মানুহখিনি যে ওলাই আহিছে ওলাই আহিবলৈ ওলাবলৈ কব নে আপুনি মই সেইটো এটা কথা কৈছো মই যে কৈছো আপোনালোকে সজাগতা হওক বৰ্তমান স্বাস্থ্যটো আমাৰ অসমনিৰ যেতিয়া আমাৰ মোদী চাই কৈছে তেওঁলোকে কিবা এটা বহুতো চেষ্টা কৰিহে চাগে আমাক কৈছে সতৰ্ক বস্তুটো 3 কিলোমিটাৰ আঁতৰত থাকিবলৈ কৈছে হাত ধুবলৈ কৈছে নীতি নিয়মৰ মানুহক এতিয়া আমাৰ আকৌ ৰাইজে কৈছে আমি যোগালী কৰি কি কৰিম বা কি কৰিম মই কৈছে নিমখ হ'লেও খাওক ঢেকীয়া হ'লেও বা পাচলি হ'লেও খাওক ঘৰত খাওক নহয় জানো ঘৰতে থাকক যদি আজি কিমান দিন বন্ধ দিছে এইটো এটা পৰীক্ষা বুলি ভাবিবলৈ ভাবিছো মই পৰীক্ষা ভিতৰতে থাকি পৰীক্ষা বুলি ভাবো আপোনালোকে আৰু বৰ্তমান কোনোবাই কাৰোবাক জোকাইলে যদি ওলাই গলেহে মাৰিব যেনিবা নোলালেতো ভিতৰত মাৰিবলৈ তাৰ তাগত নাই কাৰো ওলাই যোৱা কাটিকে মাৰটো খাইছে তাৰমানে আমাৰ আইনটো বিৰোধিতা কৰিছে আইনটো বিৰোধিতা নকৰিলে পুলিচৰ খং নুঠে যেনেকৈ গাঁতত সাপ থাকে যদি আমি সাপটো জোকাও তেতিয়াহে সাপটোৱে খুটিব কেছটো তেনেকুৱা ধৰণৰ হৈছে মই এটা কথা কৈছো এইটো মানুহ মৰি শেষেই হ'ব সফল বাহিৰৰ দেশত গ'লে যেতিয়া চিনে নোৱাৰিলে আমাৰ সমনো ক'ব পাৰিব যে তথাপি খালি আমাৰ সতৰ্কতাটো আমাৰ নিজৰ কৰ্তব্য সতৰ্কতাটো আমি বান্ধি ৰাখিব লাগে বৰ্তমান আমাৰ একতা হৈ পেলাই আমি দূৰে যেনেকে আমি অসমীয়া বুলি আমি আমাৰ নিজৰ পৰিস্থিতিটো হিচাপে থাকিব লাগে আৰু বৰ্তমান শুকুটাকে মুকুটা কৰি ঘৰতে কিন্তু ওলাই গলে আকৌ লোকৰ মাৰ খাইছে মানে তোকো চাবলৈ তকেলে ওলাই গৈছে টিভিত দিছে ধৰি লও আজি আপোনাৰ মোবাইলত দিছে চবতেতো ডিক্লাৰ কৰিলে ডিক্লিয়াৰ পাছত কেলে নামানা বলৰ বাঁহ এটা আছে বলৰ বাঁহটো মই ভাঙিলেহে মোক কামুৰিব এতিয়া কেছটো তেনেকুৱা হৈছে মানুহখিনি গোট খাই থকা সেইটো বলবা হল ভাঙি দিলে কামুৰিছে সেইখিনি প্ৰশাসনে ব্যৱস্থা লৈছে যোনখিনি মানুহে বুজা নাই সেইখিনি প্ৰশাসনে ব্যৱস্থা লৈছে সেইটো আপুনি সেইটোক লৈ কি কব আপুনি মই সেইটো কাৰণে এইটোকে কৈছো যে চৰকাৰে যিখিনি কৈছে আপোনালোকে থক ধৈৰ্য ধৰক এইটো এটা বছৰীয়া পৰীক্ষা বুলিয়ে ভাবো এইটো পৰীক্ষা হিচাপে ভাবি লওক আজি আমাৰ অসমখনৰ কাৰণে বৰ্তমান বিদেশতো মানুহ মাৰি এদায় হ'ল আমাৰ অসমখনৰ আছেনো কেইটা আৰু আমাৰ অসমখনত কিছুমান সা সুবিধা নাই বুলি কৈছে তেওঁলোকে খাদ্য দিম বুলি তেওঁলোকে ডিক্লাৰ কৰিছে দিবই বৰ্তমান পঞ্জাৱ চাউলকেইটা দিম বুলি কৈছে বা ঘৰতে কিবা এটা বা আমাৰ গাঁৱত এতিয়া সুবিধা দিছে আপোনাৰ টাউনত ধৰি লওক আপোনাৰ এতিয়া পাচলি যোগান ধৰিছে ধৰি লওক তেনেকৈ যিখিনি যাৱতীয় বস্তু তেনেকে যোগান ধৰিছে সেইখিনি যোগান ধৰিছে আমাৰ গাঁৱতো এতিয়া ধৰিম বুলি লৈছে যেনেকে নহওক আমাৰ ইয়াত যেনেকে নহওক পচলা এটা আছে ঢেকীয়া এডাল আছে টাউনত বুলিতো ৰুমতে আছে চব একো নাই কিন্তু হ'লেও আমিতো বহুত জাতি দি আছো মানুহ পানী খাই যাই আছে যেনিবা আজি বেমাৰত ভুগি আছো তেতিয়া বেমাৰ দেখিলে দেখোন আজিতো মানুহ মৰিলে দেখোন এটা বৰত হলে দেখোন এমাহ বৰত হয় এইটো এমাহ আমি মৰি গল বুলিয়ে ভাবিছো যে আমি যেন বৰতত আছো সেইটো ভাবিলেও আমাৰ তেনেকুৱা এটা ধৰিলেও হয় বৰ্তমান যেতিয়া চৰকাৰখনে কান্দিছে তেতিয়া চৰকাৰখন কোন চৰকাৰখন আমি কান্দিলেহে চৰকাৰে কান্দিব পাৰিব আৰু কালি আমি যদি দাবী কৰো আকৌ চৰকাৰে তেতিয়া উল্টা কৈছো যে সিহঁতক বুজাইও লাভ নাই আৰু এইটো এটা বৃহত্তৰ পলৰ মানে এইটো কোনো চাইণ্টিষ্টে বা কোনো হেৰি এইটো ভগৱানৰ কাহিনীয়ে নে না এইটো কি কাহিনী এতিয়ালৈকে কোনো চাইণ্টিষ্টে ধা পেলাব পৰা নাই যিখিনি দিনে দিনে বাঢ়ি গৈছে বৰ্তমান বাচি আছে আমাৰ অসমবাসী ৰাইজে কিন্তু সেইটো কাৰণে আমি কৰোণা কৰিছো যে আমি ভগৱানক কৰোণা কৰিছো আৰু আমি মন্ত্ৰীবিলাকক কৰোণা কৰিছো যে আমি আপোনালোকৰ দাবী মানিছো আৰু আপোনালোকেও যিমানটো পাই চেষ্টা কৰক আমি সেই চেষ্টা মানে মই প্ৰবীণতা বুলি এটা কথাই কৈছো যাতে সতৰ্ক থাকিলে দুদিন টিকিব সতৰ্ক নাথাকিলে চীনৰ নিচিনাকে খালত দিব আপুনি ঠিক কথা কৈছে এটা বন্ধ দিনত আপুনি কি কৰিছে আপুনি মই এতিয়া বন্ধ হৈ এনেকে যদিও মই কোনো আউটপাছত ওলাই যোৱা নাই আউটপাছত ওলাই নাযাওঁ মানে যিটো দাবী দিছে মই সেইটো দাবী মই মানিব লাগিব বেলেগ মই উল্টাই যুঁজিলে নহব তাৰমানে মোকতো কৈ থৈছে শাসন এটা কৰিছে আকৌ মই যদি বিনা শাসনত ওলাই যাওঁ সেইটো মই দূষিত হ'ম তাৰমানে মোৰ পঢ়া শুনা নাই যিটো মোৰ ফুৰফুটি মগজটো আছে সেই মগজটো মই কেতিয়াও হেৰিয়ে নকওঁ
সেইকাৰণে কৈছো তেওঁলোকে এতিয়া প্ৰশাসনৰ জানো ঘৰত থাকিবলৈ মন নাই তেওঁলোকৰ জানো বেমাৰৰ কাৰণে ভয় নাই কিন্তু তেওঁলোকে এতিয়া ডিউটিটো কৰিবই লাগিব তেওঁলোকে নহলে চাকৰি ছাছপেণ্ড কৰিব বা তেওঁলোক চাকৰি ৰিটায়াৰমেণ্ট দিব সেইকাৰণে তেওঁলোকেতো ভয়ত কৰিছে সেইকাৰণে চাব লাগে যে পুলিচনো কেলে আহিবলগীয়া আছে পুলিচ 8 মাহত আহিছিলে নেকি বা 8 বছৰ পুলিচ আহিছিলে নেকি সেই মেমৰিখিনি ল'ব পৰা গৈছে যুৱ বুলি কয় কিন্তু আজি আমাৰ মানুহক বুজাবলৈ এটা কথা মানে বেয়া মানে কি এই যেনেকে চূণ ধপাত ধূপাপাত খালো মোৰ ধৰিলে আকৌ পিক পেলাই দিলো তেনেকুৱা নিচিলে হৈছে মানুহে কিন্তু এইটো যে বৃহত্তৰ কেলেংকাৰী বা বৃহত্তৰ যে গোটেই ঘৰখন খানি পেলাব বা গোটেই অঞ্চলৰ মানুহ যে মৰিব সেইটো কাও মনলৈ এতিয়া না আহা জুম পাতিবলৈ মনা কৰিছে সেইটোকে মনা নাই আৰু এই খাবলৈ নাপায় তইতো নিমখে ভাত খাইছ তই যি থাকিবি আলুগুটি নহলে কি নচম আলুগুটি আজি বিহাৰৰ পৰা না আহা যেনিবা এতিয়া ট্ৰেইন আহিলে আলুগুটি আহিব ট্ৰেইন যেনিবা আহাই নাই তেতিয়া আলুগুটি অসমলৈ কেনেকে আহিব এই কথাখিনি মানুহে বুজি পাব লাগিব ধন্যবাদ সুস্মিতা খবৰটো কওক সুস্মিতা মই তাইক কৈছো তুমি ৰুমত থকা ফ্ৰিজত যেনেকে নহওক ভিতৰতে থকা মুখ হাত ভিতৰত ধোৱা আৰু মানে 3 কিলোমিটাৰ আঁতৰত ওলাবলৈ কৈছে মনা কৰিব ওলাবা কিবা যদি তাতোতো বেমাৰ হয় ডাক্তৰলৈ খবৰ লোৱা আৰু যদি তাতোতকৈ তোমাৰ ইমাৰ্জেঞ্চি বেমাৰ হলে যদি কিবা দেখা দেখি হৈছে তেতিয়া তুমি নিকুঞ্জলৈ ফোন ল'বা বা সহায়জনক খালি ৰুমটো নিবা আৰু বিচনাখন নিবা আৰু কেতিয়াও পানী গিলাচটোৱে মগটোৱে নিবা হয় বাহিৰতো ওলাবলৈ আপুনি মনাই কৰিছিলে মইতো ক'তো নাযাবলৈ কৈছো তাইক পাইপ চাইপ লগাই দিলে নেকি পাইপ লগাই দিছো পকেট পাইপ লগাই দিছো আৰু মুটিবলৈ সম্পূৰ্ণ পাৰ্কেট দিছো তাতকৈ যদি ফেচিলিটি লাগে তেতিয়া মই পুলিচৰ মাৰ দিবলৈ চেষ্টা কৰিম ধন্যবাদ